নমস্কাৰ গাইজ, আজি গৈ আছোঁ ভলী খেলিবলৈ। বেবেজীয়া গৈ লগত আছে ৰঞ্জন। ৰাস্তা চাওক, ৰাস্তা কি ৰাস্তা, আৰু লগত আপোনালোকক লৈ গৈ আছোঁ বলক। এনেকুৱা ৰাস্তা একেবাৰে অৱস্থা নাইকিয়া কৰিছে, আৰু আপা গৈ মোক চাওক, মোক একেবাৰে অৱস্থা নাই। আমাৰ এজন এক্টৰজন তো গাইজ বৰ্তমান অকণমান এতিয়া ৰখি লৈছোঁ। তই চলে আপোনালোকক আৰু দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকক। ভাল ৰাস্তা পাই গৈ আছোঁ। গাইজ বৰ্তমান গৈ আছোঁ আমি বাসুদুৰ থান। পাবহি হ'লোঁ আৰু বেছি দূৰ নাই আৰু কেইটামান লগৰ কেইটামান তাৰ ৰখি আছে ফাকুৱা সানিবলৈ বুলি। তাতে খেলিমগৈ আৰু ফাকুৱা ব'লক। মুখখন অকণমান আমি এতিয়া ধুই লওঁ, কাৰণ ফাকুৱা হৈ ভিতৰলৈ সোমাব নিদিয়ে, সেইকাৰণে অকণমান মুখখন ধুই লোৱাটো ভাল। ওপৰত হেৰি কৰিছে আছে নাই? বৰ্তমান মুখ চুখ ধুই আহি গ'লোঁ, কাৰণ মুখ নুধুলে ফাকুৱা লাগি থাকিলে সোমাব নিদিয়ে। এতিয়া দিয়ে নিদিয়ে নাজানো বাৰু, তথাপিও অলপ চলপ লাগি আছে। তাকে চাওঁ বাৰু দিয়ে নিদিয়ে, কাৰণ এটা ইয়াত নিয়ম বান্ধি থৈছে। বৰ্তমান এতিয়া আমি মেইন মন্দিৰলৈ গৈ আছোঁ। এতিয়া কি আছে? খেলো আমি এতিয়া ফটো মাৰিম। এইপিনে আমাৰ ফটোগ্ৰাফাৰ এতিয়া প'জ দি আছে আৰামত। ৰ
আজি মানুহ কম আৰু আমি অলপ বজাৰখন ঘূৰিছোঁ ইপিনে ইটো সিটো বজাৰত আছোঁ আমি ওচৰতে এখন বজাৰ বহিছে মানুহ তামাম মানুহ একদম ভিৰ হৈ আছে অকণমান আমাৰ নাম পাৰ্টি অলপ নাচি আহিলোঁ ফাকুৱা খেলি হৈ গ'ল এয়া চাওক কি ধৰণে একেবাৰে অৱস্থা নাইকিয়া হৈ গ'ল বম ফাকুৱা খেলিলোঁ ফাকুৱা খেলি ভাল লাগিলে বাসুদেৱ থানত আহি ফাকুৱা খেলা মজাই বেলেগ সেইকাৰণে আহি পিনি অলপ এনজয় কৰিলোঁ সকলো লগতে অলপ ফাকুৱা হোলী খেলিলোঁ তো আপোনালোকে যদি চাই ভাল পালে এই ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো নতুন আহিলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজিলৈ ইমানে